নিজৰ জীৱন সেই সময়কণ যোনে হেৰুৱায় তেওঁ সদায় আফচোচ কৰে, কাৰণ সময় এবাৰ যোৱাৰ পিছত আৰু ঘূৰি নাহে। অকল উশাহ লৈ থকাটোকে জীয়াই থকা নকয়। জীয়াই থাকিব হ'লে চকুত বহুত সপোন আৰু আশা থাকিব লাগিব। কোনোবাই বহুত ধুনীয়া শব্দ কৈছে, যদি দুনিয়াত কিবা এৰিম বুলি ভাবিছে তেতিয়াহ'লে বেলেগক তলত পেলোৱাটো এৰি দিয়ক। আজিকালি সকলোৱে ডাঙৰ মানুহ হ'ব বিচাৰে, কিন্তু ভাল মানুহ হ'বলৈ সকলোৱে পাহৰি যায়। আপুনি নিজৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু নিজৰ অভ্যাস সলনি কৰিব পাৰে, আৰু আপোনাৰ অভ্যাসেই আপোনাৰ ভৱিষ্যত সলনি কৰিব। আপুনি সিমানেই কথা কওক যিমান আপোনাৰ ওচৰৰ মানুহজনে শুনিব বিচাৰে, কাৰণ যদি বেছি কয় তেতিয়া শব্দৰ মূল্য নোহোৱা হৈ যায়। মোৰ জ্ঞান আছে সেইটো ভবা হ'ল আত্মবিশ্বাস, কিন্তু অকল যে মোৰেই জ্ঞান আছে সেইটো ভবা হ'ল অহংকাৰ। জীৱনত জীয়াই থাকিব হ'লে লক্ষ্য ভাল হ'ব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস হ'ব লাগিব। আপোনাৰ সুখ কেতিয়াও নকমে, যদিহে সেই সুখ আপুনি অনুভৱ কৰিব পাৰে। জীৱনত সুযোগ সকলোৱে পায়, পাৰ্থক্য এইটোৱেই কিছুমানে চিনি পায় আৰু কিছুমানে হেৰুৱাই দিয়ে। যদি আপোনাৰ নিজৰ সময় মূল্য বুজি নাপায় তেতিয়া বেলেগেও আপোনাৰ মূল্য বুজি নাপাব।